হাই গাইজ, কি খবৰ আপোনালোকৰ? ৰাতিপুৱা শুই উঠি প্ৰথমতে ফুৰিব আহিছিলোঁ। তাৰ পাছত ঘৰলৈ আহি কাজু বাদাম খাম বুলি ভাবিছিলোঁহে, কিন্তু বহুত পিঁপৰাই ধৰিছে। মানে গাইজ, আমি পিঁপৰা বুলি কওঁ, আপোনালোকে বাৰু কি বুলি কয় ক'বচোন। আমাৰ ইয়াত মানে পিঁপৰাৰ উৎপাতটো বহুত বেছি। আপোনালোকৰ ফালে বাৰু পিঁপৰা আছেনে নাই ক'বচোন। মানে যিকোনো মিঠা বস্তু থৈ দিলে আগে পিঁপৰা আহি মানে ভৰ্তি হৈ যায়। তাৰ পাছত মই চাহ খাব ধৰিছিলোঁ ৰাতিপুৱা, চুজিৰে খাইছিলোঁ। তাৰ পাছত মানে চাহ খাই উঠি বাহিৰৰ ফালে আহিলোঁ গেটৰ তালাটো খুলিম বুলি। আমাৰ ইয়াত গাইজ বৰষুণ দি আছিল। গাইজ, আমাৰ ইয়াত লাও লাগিছে, পানী লাও চাওকচোন। যেতিয়া গাইজ কষ্ট কৰাৰ পিছত ফল দেখিবলৈ পোৱা যায়, তেতিয়া মনটো বহুত বেছি ভাল লাগে, হয়নে গাইজ? আমাৰ পানীলাও লাগিছে, মানে বেছি দিন হোৱাই নাই বাৰু ৰোৱাৰ, তথাপিতো লাগিছে আৰু। পানীলাও গাইজ সৰু হৈ আছে। মোৰ বহুত বেছি ভাল লাগিছে, যিহেতু মানে কষ্ট কৰা গৈছে বহুত। মই পানীলাও খাই বহুত বেছি ভাল পাওঁ। তাৰ পাছত গাইজ গেটৰ তলাটো খুলিব আহিলোঁ, মানে আপোনালোকক আগে দেখুৱালোঁ পানীলাও। তাৰ পাছত গেটৰ তলাটো খুলি অকণমান বাহিৰৰ ফালে ওলাই আহিলোঁ, ৰাস্তাটোৰ ফালে। গাইজ, আমাৰ এই সিফালে এইটো চক হয়, মানে আমাৰ ঘৰটো গাইজ চকৰ কাষতে, মানে আমাৰ ঘৰৰ পৰাই দেখা পায় চকটো। অকণমান বাহিৰৰ ফালে ওলাই আহি গাইজ বহুত বেছি ভাল লাগে। গাইজ, আপোনালোকৰ ফালে বতৰ কেনেকুৱা ক'বচোন। আমাৰ ইয়াত মানে ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। কিন্তু গাইজ দুপৰীয়াৰ ভাগত বৰষুণ কমিছে আমাৰ ইয়াত। গাইজ, আপোনালোকে বৰষুণৰ বতৰ ভাল পায়নে নে ৰ'দ দি থাকিলে ভাল পায় ক'বচোন। গাইজ, ভোট জলকীয়া মানে আচাৰ কৰিম বুলি ভাবিছিলোঁ, দেখিয়ে খাওঁ খাওঁ লাগিছেনে নাই ক'বচোন। কিন্তু গাইজ আমাৰ গছৰে হয়, গছত লাগিছে। মই কিন্তু খাব গাইজ বহুত বেছি ভাল পাওঁ। বহুতে এই জলকীয়াক বঙলা জ্বালা বুলিও কয়, আপোনালোকে বাৰু কি বুলি কয় ক'বচোন। তাৰ পাছত দুপৰীয়াৰ কাৰণে এটা মানে লোকেল মুৰ্গী মানে হালাল কৰিছিলোঁ খাবলৈ। গাইজ, এইটো মুৰ্গীয়ে মানে কণী নাপাৰে, ভাবিছোঁ কিয় নাপাৰে চাওঁ বুলি। গাইজ, আপোনালোকে লোকেল মুৰ্গীৰ মাংস খাই ভাল পায়নে ক'বচোন। মই কিন্তু গাইজ বহুত বেছি ভাল পাওঁ। কণীও হৈছিল গাইজ, কিয় বা কণী পৰা নাই ক'ব নোৱাৰোঁ। এতিয়া ভালদৰে ধুই পখালি লওঁ, লৈ কিনে ৰন্ধা বঢ়াত এতিয়া